Hello everyone, welcome back to my channel. This is me, Kamrun. Apunar negligence or karne kunuba personer expire hol ba kunuba byoktir mrityu hol. Tetia hole agor IPC section 3048 apply hoisile. But etiar section 106 BNS অর্থাৎ ভারতের ন্যায় সংহিতাত apply হয়। ধৰি লওক আপুনি ৰাস্তা দি গৈ থাকোতে হঠাৎ এক্সিডেন্ট হ'ল। হ'ব পাৰে আপোনাৰ নেগলিজেন্সি নহয়। তাৰ পিছতো সৰু এটা কাৰণত এক্সিডেন্ট হ'ল আৰু সেই আপোনাৰ এক্সিডেন্টৰ কাৰণে সেই পাৰসন জনৰ ডেথ হ'ল বা এক্সপায়াৰ হ'ল। এনেকুৱা কন্ডিশনত সেকশন 106 অফ BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাত এপ্লাই হয়। আগত আছিলে 304A অফ IPC। ইয়াৰ পানিশমেন্ট কি হ'ব পাৰে অৰ্থাৎ IPCৰ পানিশমেন্ট কি আছিল আৰু বৰ্তমান BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ পানিশমেন্ট কি তাৰ আলোচনা কৰিম। IPCৰ সেকশন 304A এৰ পানিশমেন্ট আছিল যদি কোনোবা ব্যক্তিয়ে IPCৰ সেকশন 304A ত কৈছিল যে যদি কোনো ব্যক্তিয়ে কজিং ডেথ বাই নেগলিজেন্স যদি কোনোবা ব্যক্তিৰ নেগলিজেন্সৰ কাৰণে কোনোবা এগৰাকী ব্যক্তিৰ মৃত্যু হয় তেতিয়া হলে তেওঁৰ পানিশমেন্ট আছিল 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে নাইবা ফাইন হ'ব পাৰে নাইবা জেল আৰু ফাইন দুইটাই হ'ব পাৰে। বাট এতিয়াৰ যেটো নতুন আইন অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 106 ত কয় যে যদি কোনোবা ব্যক্তিৰ নেগলিজেন্সৰ কাৰণে কোনোবা পাৰসনৰ ডেথ হয় তেতিয়া হলে ইয়াৰ পানিশমেন্ট হ'ব 5 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আৰু ফাইন হ'ব পাৰে। But yet specific provision হল যে যদি কোনোবা ব্যক্তিয়ে মেডিকেল প্ৰেকটিশনাৰ হয় তেতিয়া হলে তেওঁৰ 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। আগত IPC অৰ্থাৎ পুৰণি লত স্পেসিফিক প্ৰভিজন দিয়া নাছিল। বাট এতিয়াৰ যেটো নতুন ল তাত স্পেসিফিক প্ৰভিজন দিয়া হৈছে মেডিকেল প্ৰেকটিশনাৰ কাৰণে বা ডক্টৰ সকলৰ কাৰণে। IPCৰ সেকশন 304 ত কোনো ধৰণৰ স্পেসিফিক প্ৰভিজন দিয়া নাছিল। বাট এতিয়াৰ ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 106 ক্লজ 2 কৈছে যে যদি ৰাজ এণ্ড নেগলিজেন্সি ড্ৰাইভিংৰ কাৰণে কোনো ব্যক্তিৰ মৃত্যু হয় আৰু সেই মৃত্যু হোৱাৰ কাৰণে বা এক্সিডেন্ট হোৱাৰ কাৰণে যদি সেই ড্ৰাইভাৰজনে তাৰ পৰা পলাই ফুৰে বা পলাই যায় সাধাৰণতে যেতিয়া এক্সিডেন্ট এটা হয় এক্সিডেন্ট হোৱাৰ লগে লগে জেনেৰেল পাব্লিকৰ বহুত বেছি হুলস্থুল হয় বা মাৰপিট হয়। সেই মাৰপিটৰ ভয়ত ড্ৰাইভাৰজনে তাৰ পৰা পলাই ফুৰে। বাট এতিয়াৰ যেটো আইন সেই আইনত ড্ৰাইভাৰজনে পলাই ফুৰিব নোৱাৰিব বা পলাই যাব নোৱাৰিব। ড্ৰাইভাৰজনে যদি তাৰ পৰা পলাই ফুৰে বা পলাই যায় পুলিচক ইনফৰ্ম নকৰাকে বা মেজিষ্ট্ৰেটক ইনফৰ্ম নকৰাকে তেতিয়া হলে সেই ড্ৰাইভাৰজনৰ পানিশমেন্ট 5 বছৰৰ পৰিৱৰ্তে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আৰু ফাইন হ'ব পাৰে। পুৰণি লত এইটো বেলেবল অফেন্স আছিল বাট নিউ লত এইটো নন বেলেবল অফেন্স হয়। এতিয়া কথা হল যদি আপুনি এক্সিডেন্ট কৰে তেতিয়া হলে আপুনি কোৰ্টত গৈ বেল ল'ব লাগিব। যদি আপুনি তাৰ পৰা পলাই যায় তেতিয়া হলে আপোনাৰ 10 বছৰ পৰ্যন্ত জেল হ'ব আৰু এইটোক লৰ চকুত গ্ৰেভিয়াছ বুলি কোৱা হয়। গতিকে যদি ভিডিঅ'টি ইনফৰমেটিভ লাগিছে তেতিয়া হলে প্লিজ আন 10 জনৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।